নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। তে বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা যি নেকি আপোনালোকৰ কাৰণে টোটেল 12600টা পদৰ কাৰণে যি নেকি লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে তাতে আহিবলগীয়া কেইটামান ইম্পৰ্টেন্ট জিকেৰ কোৱেশ্চন আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক লৈ আহিছো। আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু বন্ধুসকল যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো। কুৱেশ্চন নম্বৰ 1 শেহতীয়াকৈ বাতৰিত দেখা পোৱা সালহেৰ দুৰ্গ, শিৱনেৰী দুৰ্গ আৰু পানহলা দুৰ্গ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব? মোতকৈ আগতে আপোনালোকে এনসাৰটো দিবলৈ চেষ্টা কৰিব। তে বন্ধুসকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো মহাৰাষ্ট্ৰ। কুৱেশ্চন নম্বৰ 2 সৌৰ নীতি 2024 অনুসৰি 2027 চনৰ ভিতৰত দিল্লীত সৌৰ শক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা স্থাপন ক্ষমতা কিমান? ইয়াত অপচন আপোনালোকক চাৰিটাকৈ দিয়া হৈছে। ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব গ নম্বৰটো 4500 মেগাৱাট। কুৱেশ্চন নম্বৰ 3 বাতৰিত দেখা পোৱা অগস্ত গ্ৰাম প্ৰান্তক তলৰ কোনটো প্ৰজাতিৰ? ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰে শুদ্ধ এনসাৰটো কি হ'ব আপোনালোকে ভিডিঅ'টোৰ কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিব। তেৱনিকল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো কেংগাৰু টিকটিকি। কুৱেশ্চন নম্বৰ 4 শেহতীয়াকৈ কোনটো নিউ টেকনলজি কোম্পানীয়ে মানুহৰ মগজুত প্ৰথমটো কম্পিউটাৰ চিপ সন্নিৱিষ্ট কৰিছে? ইয়াত আপোনালোকৰ চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো নিউ ৰেলিং। কুৱেশ্চন নম্বৰ 5 ভাৰত ওমানৰ দ্বাদশ যুটীয়া সামৰিক সহযোগিতা সমিতিৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব ডি নম্বৰটো মাস্কটত। কুৱেশ্চন নম্বৰ 6 শেহতীয়াকৈ ৰাষ্ট্ৰীয় আৰোগ্য মেলা ক'ত উদ্বোধন কৰা হৈছিল? ইয়াত অপচন কেইটা দিয়া হৈছে। ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো নতুন দিল্লীত। কুৱেশ্চন নম্বৰ 7 শেহতীয়াকৈ গৱেষকসকলে কোনখন দেশত নতুন প্ৰজাতি আৰু 5টা নতুন প্ৰজাতিৰ মিলিপেডছ উন্মোচন কৰিছে? ইয়াতে চাৰিটাকৈ আপোনালোকক অপচন দিয়া হৈছে। ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো আফ্ৰিকা। কুৱেশ্চন নম্বৰ 8 2024 চনৰ পেৰিছ অলিম্পিকৰ বাবে টছবাহক হিচাপে কোনে নিৰ্বাচিত হৈছে? ইয়াত আপোনালোকৰ এ বি চি ডি চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব চি নম্বৰটো অভিনৱ বিন্দ্ৰ। কুৱেশ্চন নম্বৰ 9 শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে IEDSS আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গাফিলতিৰ বাবে 5জন বিষয়াক নিলম্বন কৰিছে? ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো কৰ্ণাটকত। কুৱেশ্চন নম্বৰ 10 শেহতীয়াকৈ বাতৰিত দেখা পোৱা আলদাবৰা ৰেল কি? ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে। ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব সেইটো আপোনালোকে ভিডিঅ'টোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব। আৰু বন্ধুসকল আগন্তুক দিনত যদি আপোনালোকে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তাক বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।